চাওক, আজি নগেন ৰায়ে জিচিপিৰ জৰিয়তে আজি পশ্চিমবংগৰ 8খন জিলা আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাক লৈ যি গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যৰ দাবী উত্থাপন কৰিছে বা 2024 চনৰ আগতে হোৱাৰ সম্ভাৱনাৰ কথাটো কৈছে, সেইটো মই আদৰণি জনাইছোঁ। কিন্তু মই তেখেতসকলৰ প্ৰতি মোৰ এটা প্ৰশ্ন যে 2003 চনত আৰু 2020 চনত যেতিয়া BLT আৰু NDPৰ লগত কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তিৰ জৰিয়তে ঐতিহাসিক কমতাপুৰ ভূমি BTR বা BTCত অন্তৰ্ভুক্ত হ'ল, তেতিয়া নগেন ৰায় ক'ত শুই আছিল? তেতিয়াতো এই অঞ্চলৰ বাসিন্দা হিচাপে বা এই অঞ্চলত তেওঁ BRPL চাকৰি কৰা হিচাপে তেওঁতো কেতিয়াও প্ৰতিবাদ কৰা নাছিল। কিন্তু সেই সময়তে যদি তেওঁ আজিৰ দৰে প্ৰতিবাদ কৰিলেহেঁতেন, তেতিয়াহ'লে ঐতিহাসিক আমাৰ কোচবিহাৰ বা কমতাপুৰ ৰাজ্যত BTC বা BTR নামৰ শাসন ব্যৱস্থা কেতিয়াও হ'বলৈ নাপালেহেঁতেন। গতিকে এতিয়া তেওঁ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাত মোৰ ক'ব লগা একো নাই। কিন্তু আজি যিখন তেওঁ ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ কথা কৈছে, যিখনত অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ কথা কৈছে, পশ্চিমবংগৰ 8খন জিলাৰ অন্তৰ্ভুক্তৰ কথা কৈছে, বিহাৰৰ কিছু অংশ অন্তৰ্ভুক্ত হোৱাৰ কথা কৈছে, কিন্তু তেওঁ একেদৰে কৈছে যে 1949 চনৰ 28 আগষ্টৰ মাৰ্জাৰ চুক্তিৰ ভিত্তিত এই সমস্যাৰ সমাধান হ'ব লাগে। আমি সকলোৱে জানো যে 1949 চনৰ 28 আগষ্টৰ মাৰ্জাৰ চুক্তি মতে যদি এই সমস্যাটো সমাধান কৰিবলৈ যায়, তেতিয়াহ'লে অবিভক্ত গোৱালপাৰা জিলাখন কোনো কাৰণতেই আমাৰ কোচবিহাৰ ৰাজ্যত বা কোচবিহাৰ ইউনিয়ন টেৰিটৰী ৰাজ্যত কি অন্তৰ্ভুক্ত নহয়। তেতিয়াহ'লে অবিভক্ত গোৱালপাৰা জিলাৰ ভৱিষ্যত কি হ'ব? কোচৰাজবংশীসকলে দীৰ্ঘদিন ধৰি আজি কোচবিহাৰৰ 5খন জিলা আৰু অসমৰ প্ৰায় 11খন জিলাক লৈ আমি পৃথক কমতাপুৰ ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু আজি এই সমস্যাটো সমাধান কৰিবলৈ যোৱাৰ মুহূৰ্তত পুনৰবাৰ যদি অসমৰ কোচৰাজবংশীসকল বঞ্চিত হৈ থাকে, পুনৰবাৰ অসমৰ কোচৰাজবংশীসকলক যদি বিভাজন কৰি থাকে, তেতিয়াহ'লে কোচৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া যিটো সমস্যা, সেই সমস্যাটো বাস্তৱতে যিদৰে সমাধান হ'ব লাগিব এই কথাটো নহয়। গতিকে আজি কোচবিহাৰ ৰাজ্য হওক, তাত আপত্তি কৰিব লগা নাই, কমতাপুৰ ৰাজ্য হওক, তাত আমাৰ আপত্তি কৰিব লাগে। কিন্তু কমতাপুৰ ৰাজ্য বা কোচবিহাৰ ৰাজ্য গঠন কৰিবলৈ যাওঁতে যাতে অবিভক্ত গোৱালপাৰা জিলাখন কোনো কাৰণতেই বঞ্চিত হৈ নাযায়, তাৰ কাৰণে কোচৰাজবংশী জনগোষ্ঠীৰ সকলো সংগঠন কিন্তু সচেতনতাৰে থাকিব লাগিব। আৰু এই ক্ষেত্ৰত মই এটা কথা কৈছোঁ যে আজি অনন্ত মহাৰাজে আজি তেওঁৰ নিজস্ব সংগঠনৰ জৰিয়তে আজি পশ্চিমবংগ বা অসমত তেওঁ আজি বিভিন্ন ধৰণৰ সভা সমিতি কৰি ৰাজ্য গঠনৰ কথা কৈছে। কিন্তু দুখ লাগে আৰু পৰিতাপৰ বিষয় যে অসমৰ কোচৰাজবংশীসকলে দীৰ্ঘদিন ধৰি কমতাপুৰ ৰাজ্য আৰু অসমৰ কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু আমি দেখিছোঁ যে 2020 চনত যেতিয়াই KAC নামৰ শাসন ব্যৱস্থাটো হ'ল আৰু সেই KAC নামৰ শাসন ব্যৱস্থাটোত কোচৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি অন্তৰ্ভুক্ত হৈ থাকিল, তাৰ পিছতেই কোচৰাজবংশী জনগোষ্ঠীৰ এই প্ৰাপ্য দাবীটোৰ ক্ষেত্ৰত যিদৰে আন্দোলন কৰিব লাগিছিল, ধৰণৰ আন্দোলন হ'ল। আন্দোলন কৰাৰ দূৰৰ কথা যে সংগঠনবিলাকে এটা বিবৃতি দিবৰ কাৰণে তেওঁলোকে সহসাহস গঠাব পৰা নাই। তেওঁলোকে কি বৰ্তমান শাসনেৰে চৰকাৰৰ ওচৰত তেওঁলোকে বিক্ৰী কৰিছে নেকি? যদি শাসনৰ নিজৰ চৰকাৰৰ ওচৰত বিক্ৰী যোৱা নাই, তেতিয়াহ'লে কমতাপুৰ ৰাজ্য আৰু পৃথক কমতাপুৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তেওঁলোকে ৰাজপথত ওলাই আহিব লাগে। কিন্তু আজি দেখা গ'ল যে তেওঁলোকে আন্দোলন নকৰি পেলাই তেওঁলোকে মূৰ লগাব পাৰিছে। তেওঁলোকৰ যেন উদ্দেশ্য আছিল KAC জনজাতিকৰণ বা কমতাপুৰ বিকল্প, এনেকুৱা ধৰণৰ এটা মনোভাৱ তেওঁলোকে পোষণ কৰিছে। যে আমি পূৰ্বেই কৈছোঁ যে KAC নামৰ শাসন ব্যৱস্থাটো কেতিয়াও কমতাপুৰ বা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিকল্প হ'ব নোৱাৰে। কিন্তু আজি আক্ৰাসু নামৰ সংগঠন কেইবাটাও বিভাজনত বিভক্ত হ'ল। আজি অবিভক্ত গোৱালপাৰা জিলা নামৰ কোচৰাজবংশী ছাত্ৰ সংগঠন কৰিছে, সন্মিলনী নামৰ সংগঠনবিলাক আছে। কিন্তু আজি প্ৰত্যেকটা সংগঠনে আজি নেতৃত্ব লৈছে কিছু সংখ্যক ব্যক্তি। কিন্তু তেওঁলোকে নেতৃত্ব লোৱাৰ পিছত তেওঁলোকে সাংগঠনিক তৎপৰতাৰে কমতাপুৰ ৰাজ্যৰ দাবী আৰু অনুসূচিত জনজাতিকৰণৰ দাবী যিদৰে তেওঁলোকে আন্দোলন কৰিব লাগিছিল, সেই আন্দোলনৰ পৰা তেওঁলোকে বহু যোজন পিছুৱাই গৈছে। যে এনেকুৱা ধৰণৰ নেতৃত্বৰ ওচৰত যদি কোচৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যত অৰ্পণ কৰা হয়, তেতিয়াহ'লে কোচৰাজবংশী জনগোষ্ঠী বাৰে বাৰে প্ৰতাৰণা বঞ্চনাৰ সন্মুখীন হৈ থাকিব। সেইকাৰণে সময় থাকোঁতে ৰাইজ সজাগ হওক, ৰাজপথত ওলাই হওক। অন্যথাই কিন্তু কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ ৰাজ্যৰ সমস্যাটো সমাধান কৰিবলৈ গৈছে আৰু পুনৰবাৰ অসমৰ অবিভক্ত গোৱালপাৰা জিলাখন বঞ্চিত হৈ থাকিব। আৰু এই ক্ষেত্ৰত এটা কথা কৈছোঁ যে আজি কেলৈ কমতাপুৰ ৰাজ্যৰ দাবীটোক সমাধান কৰিব লাগে কাৰণে এখন 5জনীয়া কমিটি গঠন কৰি দিছে। আজি সেই 5জনীয়া কমিটিৰ পশ্চিমবংগৰ এগৰাকী সদস্য মাল খানক আজি পশ্চিমবংগ চৰকাৰে ষড়যন্ত্ৰ কৰি গ্ৰেপ্তাৰ কৰিছে। তাৰমানে কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰে শান্তি নিবিচাৰে, তেওঁলোকে KLO নামৰ উগ্ৰপন্থী সংগঠনটো জীয়াই থকাটো বিচাৰে। যিসমূহত আজি স্বতঃস্ফূৰ্তভাৱে সাধাৰণ ৰাইজে KLOৰ
আলোচনাৰ পক্ষৰ কথা কৈছে, আলোচনাৰ জৰিয়তে এটা সুমীমাংসা কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে। তেনেকুৱা ক্ষেত্ৰত আজি কেন্দ্ৰীয় চৰকাৰ বা পশ্চিমবংগ চৰকাৰে যি ধৰণে সহযোগিতাৰে তেওঁলোকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আগুৱাই আহিব লাগিছিল, তেনেকুৱা ধৰণৰ নহ'ল। আমি পূৰ্বই কৈছোঁ যে আমি পশ্চিমবংগ বিভাজন কৰিব খোজে, বৰঞ্চ পশ্চিমবংগ চৰকাৰে আমাৰ ঐতিহাসিক কমতাবোৰৰ যিখিনি ভূমি তেওঁলোকে অধিগ্ৰহণ কৰি আছে, একেদৰে অসম চৰকাৰে যিখিনি অঞ্চল আজি তেওঁলোকে আজি শাসন কৰি আছে, সেইখিনি অঞ্চল শাসনৰ পৰা মুক্ত কৰি আমি পৃথক কমতাবোৰ ৰাজ্য দাবী দিছোঁ। আমি কোনো বিভাজন কৰিব খোজা নাই, বৰঞ্চ ঐতিহাসিক কমতাবোৰৰ যি মাৰ্জাৰ সৃষ্টি হৈছিল বা আমাৰ ঐতিহাসিক গেটাৰ যিখন মানে কমতাবোৰ আছিল, সেই কমতাবোৰৰ ন্যায্যতাৰ দাবীতহে আমি দাবী উত্থাপন কৰি আছে। গতিকে আমি কাৰোবাৰ বাৰী থোৱাৰ ভাত আমি খাব খোজা নাই। গতিকে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, পশ্চিমবংগ চৰকাৰ সঁচা অৰ্থতে কছাৰীপন্থী জনগোষ্ঠীক তেওঁলোকে সমস্যা সমাধান বিচাৰে, তেতিয়াহ'লে অচিৰেই কেৰলৰ আলোচনাৰ জৰিয়তে আজি এই সমস্যাটো সমাধান কৰিব লাগে। আৰু আমি দেখা পাইছোঁ যে পশ্চিমবংগ চৰকাৰ বিশেষকৈ মমতা দিদিয়ে আজি এই আলোচনাৰ প্ৰক্ৰিয়াটোক বিভিন্ন ষড়যন্ত্ৰ কৰি বাধা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। মমতা দিদি উত্তৰ বংগক শাসন কৰাৰ নৈতিক অধিকাৰ নাই, সেই অঞ্চল তেওঁৰ কেতিয়াও অধিকৃত মানে নাছিলে। গতিকে সেইখিনি আমাৰ পৰা জোৰ জবস্তি চক্ৰান্ত কৰি তেওঁ আজি শাসন কৰি আছে। গতিকে মমতা বেনাৰ্জীয়ে পৃথক কমতাবোৰ ৰাজ্য বা কোচবিহাৰ ৰাজ্যৰ নামেৰে যিখন ৰাজ্য হ'বলৈ গৈছে, তাত তেওঁ বাধা দিয়াৰ কোনো নৈতিক অধিকাৰ নাই। আৰু তেওঁৰ সেই নৈতিক অধিকাৰ দিয়াৰ আগতে কছাৰী জনগোষ্ঠীৰ বীৰ চিলাৰায় নৰনাৰায়ণৰ তেওঁ অধ্যয়ন কৰক, তাৰপিছত তেওঁ স্পষ্ট কৰক যে সেই অঞ্চলটো আচলতে প্ৰকৃততে পশ্চিমবংগৰ লগত সাঙুৰি আছিল নে নাছিল। কিন্তু আমি দেখিছোঁ যে শেহতীয়াভাৱে আজি বিশেষকৈ অসমৰ কেইবাটাও সংগঠন, যি সংগঠনৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল পৃথক কমতাবোৰ ৰাজ্যৰ দাবী, কিন্তু আমি দেখিছোঁ এতিয়া যে সেই সংগঠনবিলাক আন্দোলন কৰা দূৰৰ কথা, যে ৰাজ্য বা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এটা বিবৃতি দিবৰ কাৰণে তেওঁলোকে সময় উলিয়াব পৰা নাই। আজি KAC নামৰ এটা শাসন ব্যৱস্থা হ'ল, আৰু KAC নামৰ শাসন ব্যৱস্থাক লৈ আজি KACত অন্তৰ্ভুক্ত বিষয়ববীয়া আৰু KACৰ অন্তৰ্ভুক্ত হোৱা যিসকল লোক আছিল, যিসকলে পূৰ্বতে বিভিন্ন সংগঠন আছিল, সেইসকল সংগঠনৰ আজি মূৰ ওলমা মাৰি বহি আছে। আজি পশ্চিমবংগৰ কেইবাটাও সংগঠনে গণতান্ত্ৰিকভাৱে অসম আৰু পশ্চিমবংগৰ সাঙুৰি পেলাই কোচবিহাৰ ৰাজ্যৰ দাবী উত্থাপন কৰিছে, আৰু অসমৰ কছাৰীপন্থীসকল মানে নিশ্চুপ হৈ বহিছেগৈ। যে আমি সকলোৱে জানো যে শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে। আমাৰ দাবী যিমানেই যুক্তিযুক্ত নাথাকক কিয়, আমি যদি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি হেঁচা প্ৰয়োগ নকৰোঁ, তেতিয়াহ'লে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত যেনেদৰে মানে পলম হৈ আছিল, একেদৰে আকৌ পলম হোৱাৰ সময় নহয়। এইটো স্পষ্ট কথা যে 2024 চনৰ ভিতৰতে পশ্চিমবংগৰ 8খন জিলাক লৈ কোচবিহাৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত ৰাজ্যখন হ'বলৈ গৈ আছে, এইটো স্পষ্ট কথা। কিন্তু সেই ৰাজ্যখনত অসমৰ অবিভক্ত গোৱালপাৰা জিলা অন্তৰ্ভুক্ত হ'বনে নাই, তাত কিন্তু আমাৰ অলপ সন্দেহ আছে। কেলৈ গঠন কৰি দিয়া শান্তি কমিটিৰ যিগৰাকী সদস্য হিচাপে সেই মত পোষণ মই কৰিছোঁ, আৰু মই শংকিত হৈছোঁ যে অসমৰ অবিভক্ত গোৱালপাৰা জিলাখন পুনৰবাৰ বঞ্চিত হ'ব নেকি। সেইকাৰণে কছাৰী জনগোষ্ঠীৰ অসমৰ সকলো সংগঠনক মই আহ্বান কৰিছোঁ, মিনতি কৰিছোঁ যে আপোনাসকলে ব্যক্তিগত মতাদৰ্শ বাদ দি পেলাই, সাংগঠনিক মতাদৰ্শ বাদ দি পেলাই অবিভক্ত গোৱালপাৰা জিলাখন যাতে আমাৰ কোচবিহাৰ ৰাজ্য বা কোচবিহাৰ ইউনিয়ন টেৰিটৰী কাউন্সিলৰ অন্তৰ্ভুক্তৰ পৰা বাদ পৰি নাযায়, তাৰ কাৰণে আমি এই মুহূৰ্তত গণতান্ত্ৰিক আন্দোলন কৰিব লাগিব। আৰু আমি গণতান্ত্ৰিক আন্দোলন নকৰি যদি অকল ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে কেএলৰ জৰিয়তে এই সমস্যাটো সমাধান কৰিবলৈ গৈছে আৰু অবিভক্ত গোৱালপাৰা জিলাখন মাৰ্জাৰ চুক্তিৰ ভিত্তিত কোচবিহাৰ ৰাজ্যত অন্তৰ্ভুক্ত হ'ব, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ চিন্তা আমি বাদ দিয়া ভাল। মই স্পষ্ট কথা কৈছোঁ যে 2024 চনৰ ভিতৰত ইউনিয়ন টেৰিটৰী কাউন্সিল নতুবা কোচবিহাৰ ৰাজ্য হ'বলৈ গৈ আছে। গতিকে এই মুহূৰ্তত অবিভক্ত গোৱালপাৰা জিলা যাতে কোচবিহাৰ ৰাজ্যত অন্তৰ্ভুক্ত নোহোৱাকৈ নাথাকে, বাদ পৰি নাযায়, তাৰ কাৰণে আমি সকলোৱে গণতান্ত্ৰিকভাৱে ৰাজপথত এই মুহূৰ্তত ওলাই আহি আমি জনমত গঠন কৰিব লাগে। চাওক, এইটো এটা দুৰ্ভাগ্যজনক কথা। যি সময়ত কেন্দ্ৰীয় চৰকাৰে আজি কমতাপুৰ ৰাজ্যৰ দাবীটোক সমাধান কৰিবৰ কাৰণে এক যোগাত্মক দৃষ্টিভংগী গ্ৰহণ কৰিছে, তেনেকুৱা সময়ত কিন্তু অসমৰ সংগঠনবিলাক আজি নিশ্চুপ হৈ মূৰ পলকাম মাৰি বহি আছে। এওঁলোকেই পূৰ্বে গলৰ হীৰা ফুৰাই ন কমতাপুৰ নৰেছ আছে স্তৰ ধৰা নাই, ধৰিলে ৰক্ষা নাই আদি বিভিন্ন শ্লোগানেৰে তেওঁলোকে গণতান্ত্ৰিক আন্দোলন কৰিছিল। কিন্তু 2020 চনত যেতিয়া KAC নামৰ শাসন ব্যৱস্থাটো পালে, আৰু সেই KAC নামৰ শাসন ব্যৱস্থাটোত অসমৰ কেইবাটাও সংগঠনৰ বৰমূৰীয়াক
তাত অন্তৰ্ভুক্ত কৰে আৰু তেওঁৰ পৰাই যেন আমাৰ কোচামুখী জনগোষ্ঠীৰ যিটো কমতাপুৰ ৰাজ্যৰ দাবী অনুসূচিত জনজাতিকৰণৰ দাবীৰ আন্দোলনটো স্মৃত হৈ গ'ল। আজি তেওঁলোকে কুক্ষিগত এটা শাসন ব্যৱস্থাত অন্তৰ্ভুক্ত হৈ তেওঁলোকে সংগঠনবিলাকৰ যিটো লক্ষ্য মূল উদ্দেশ্য সেইটো তেওঁলোকে পাহৰি পেলাই ব্যক্তিগত স্বাৰ্থত আজি তেওঁলোকে ব্যস্ত হৈ থাকিল। আজি তেওঁলোকে আন্দোলন কৰা দূৰৰ কথা যে আজি এটা বিবৃতি দিবৰ কাৰণে তেওঁলোকে সাহস কৰিব গোটাব পৰা নাই। কিন্তু আজি পশ্চিমবংগৰ আজি স্বয়ম্ভু অনন্ত মহাৰাজে তেওঁৰ নিজৰ জিচিপিৰ জৰিয়তে আজি পশ্চিমবংগৰ 8খন জিলা আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাক লৈ তেওঁ কোচবিহাৰ ৰাজ্য বা ইউনিয়ন টেৰিটৰীৰ দাবী উত্থাপন কৰি আহিছে। মই সাংগঠনিক মতভেদ থাকিলেও মই তেওঁক তেওঁৰ এই কাৰ্যক মই আদৰণি জনাইছোঁ। কিন্তু এটা কথা ঠিক, তেওঁলোকে যিটো মাৰ্জাৰ এগ্ৰিমেণ্টৰ কথা কৈছে সেই মাৰ্জাৰ কোচবিহাৰ 1949 চনৰ 28 আগষ্টৰ মাৰ্জাৰ এগ্ৰিমেণ্টৰ ভিত্তিত যদি আজি কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ ৰাজ্যৰ সমাধান কৰিবলৈ যায় তেতিয়াহ'লে অবিভক্ত গোৱালপাৰা জিলা নিশ্চিতভাৱে ইয়াৰ পৰা বাদ পৰি যাব।